Guys, স্বাগতম টু অসম ব্লগ। আজি আপোনাৰ ভিডিঅ'টো এইবাৰ বনালোঁ যে আমাৰ কাতি বিহু আহি আছে, গম পাইছে সকলোৱে। কাতি বিহুৰ কাৰণে আজি তুলসী পুলি ৰোৱা হয়। তুলসী পুলি ডাঙৰসকলে কয় যে সেইদিনাই তুলসী পুলিটো ৰুব লাগে কাতি বিহুৰ দিনাই, কিন্তু সেইদিনা ৰুলে মৰহি গ'লে দেখি ভাল নালাগিব ন। সেইবাবে মই আজি ৰুম, তাকে আপোনালোককো দেখুৱাওঁ যে মই ক'ত আছোঁ জানেনে। চাব, দেখুৱাই আছোঁ ক'ত আছোঁ মই। চাওক ক'ত আছোঁ মই আজি। আজি মই সকলোৰে ঘৰৰ ওপৰত আমাৰ ঘৰ বনাই আছে। ঘৰটো আধৰুৱা হৈছে, মিস্ত্ৰী অহা নাই। আৰু মানে ঘৰটো মই ওপৰৰ পৰা আজি চালোহি, কেনেকুৱা লাগেনো আপোনালোককো এপাক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। চাওক, মই ক'দি খোজকাঢ়ি গৈ আছোঁ, দেখিছে নহয়। বৰ ভয়ানক জেগা এইবিলাক, ভয়ানক। বলক এতিয়া আমি তললৈ যাওঁ, তুলসী পুলি ৰুব লাগিব। এতিয়া ডাইৰেক্ট ইয়াৰ পৰা জঁপিয়াই দিম। এইখন ভৰিটো দিছোঁ, ডাইৰেক্ট জঁপিয়াই এইটোৱে মানে সৰুকৈ ঘৰ এটা বনাই আছোঁ। বৰ্তমান ঘৰটো ভাঙি দিয়া হ'ল ন, সেইকাৰণে সৰুকৈ এটা বনাই আছোঁ। এতিয়া আমি ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ। বলক এইফালে যাব লাগে। আগতে ৰোৱা তুলসী পুলি এটা আছিলে ন, সেইবাবে মই সেইটোকে আজি উঠাই নিলোঁ বুলি ভাবিছোঁ। বলক তো আমি গৈ থাকোঁ। চাব গৈ আছোঁ, তুলসী পুলিটো আছেই, মই খালি উঠাই লৈ যাম। কোৰখন লৈ আহোঁ, কাৰণ এইকণতে ৰুম, জেগাকণ অলপ চাফা কৰি লৈ সমান কৰি দিওঁ। বলক আমি এতিয়া কোৰখন লৈ আনো। কোৰখন ক'ত আছে? কোৰখন ইয়াত নাই, তলা খুলিব লাগিব। বলক ষ্ট'ৰ ৰুমৰ তলা খুলি পেলাই উলিয়াই আনো। ইমান এনেকৈ থোৱা আছে, এতিয়া চাবিটো লওঁ আৰু পটাপটকৈ বলক। ষ্ট'ৰ ৰুম, চব বস্তু থোৱা আছে। দেউতাৰ হাঠিয়া বাতি এইবিলাক কাঠৰ কাম কৰে যে দেউতাই, সেইটো কাৰণে হাঠিয়া বাতি এইবিলাক। তলাটো মাৰি দিওঁ। চাবিটো পৰি গৈছে। চাবিটো থ'বলৈ পাহৰি থাকিলোঁ। চাবিটো থ'ব আৰু কোৰ এখন খাই গ'লোঁ। অলপ কোৰখন লৈ এইখনতে ৰুম। অকণমান কোৰ দি মই কাম কৰি আছোঁ, কাৰণ আৰু বেলেগ কোনো নাই, কাৰণে মই দেখুৱাব পৰা নাই আপোনালোকক। কামটো কৰি হোৱাৰ পিছত দেখুৱাই আছোঁ। কৰা হৈ গৈছে, আৰু এই মাটিখিনি ইয়াতে গোটাই থৈছোঁ, কাৰণ তুলসী দীপটো বনাওঁতে লাগিব ন মাটি। এতিয়া বলক আমি পটককৈ কোৰখন থৈ আহোঁ। এতিয়া কোৰখন আমি ইয়াতে অকণমান হ'লে থৈ গৈছোঁ, পিছত এতিয়া তুলসী পুলিৰ কাৰণে এটা যন্ত্ৰ লাগিব, কিবা হাতীয়া। দুৱাৰ বন্ধ। ভিতৰৰ পৰা আনিব লাগিব। এইখন লৈ লওঁ আমি, এইখন দিয়ে মই কাম কৰোঁ, আৰু এইখনকে লৈ ল'লোঁ। বলক ফাষ্ট। মোবাইল পৰ্দাত ফচি গৈছিলে।
গাঁতটো খান্দি লওঁ বোলো গাঁতটো খান্দি লওঁ তাৰপিছত আমি গৈ পেলাই তুলসীটো উঠাম ৰুই দিম এই ঘণ্টা ৰুম কেনে হ'ব ক'বচোন হৈছেহি আৰু অলপ খান্দি দিওঁ বাছ হৈ গ'ল আমাৰ গাঁত খানা কমপ্লিট এইবিলাক আমি তুলসী পুলিটো আনোগৈ তুলসী পুলিটো উঠাই আনো দেখিছেনে কোচ জেঙৰ মাজেদি সোমাই আহিছোঁ এতিয়া আমি তুলসী পুলি এইটোৱে তুলি লওঁ এইটোৱে তুলিম এতিয়া তুলি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ তোলা হৈ গৈছে এতিয়া প্লেট থৈ লওঁ থৈ লৈ পেলাই গৈ আছোঁ তুলি ল'লোঁ ব'ল আমি এতিয়া ৰুব যাওঁ ৰুই দিওঁ আহি গৈছে আমাৰ জেগাখন ৰুই পেলাই দেখুৱাই আছোঁ টেবুলটো ৰোৱা হৈ গৈছে তাৰপিছত ভালকৈ মাটি অলপ চপাই দিওঁ চিধা কৰি দিওঁ এতিয়া তুলসী পুলি ৰোৱা হৈ গ'ল চাব পাৰে তাৰপিছত ধুনীয়াকৈ তাত আমি ঢিপ বনাওঁ ঢিপ বনোৱাৰ ভিডিঅ'টো আপোনালোকলৈ লৈ আহিম মই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট কাতি বিহু ভিডিঅ'ত লগ পাই আছোঁ